হেল্ল' ফ্ৰেণ্ডছ, মোৰ ইউটিউব চেনেললৈ আপোনাৰ সকলোকে স্বাগতম। আশা কৰোঁ আপোনাৰ সকলোৱে ভালে আছে। আজি মই এজনী লগৰ ছোৱালীৰ তাক ঈদ খাব যাম। মোক ঈদ খাবলৈ নিমন্ত্ৰণ দিছে। এয়া আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব প্লিজ। এয়া মই এজন দাদাক ভিডিঅ' কৰিবলৈ দিছিলোঁ। এয়া দাদাজনে মোক কৰি দিছে। এয়া ঈদৰ নামাজ পঢ়িবৰ কাৰণে যাই আছে, যাই পোৱা নাই। যিখিনি ঠাইত নামাজ পঢ়িব সেইখিনি ঠাইলৈকে যাই আছে। বৰ্তমান ঠাইখিনি পোৱা নাই। আৰু ভিডিঅ'টো শেষলৈকে চাবচোন, মই কি কৰিছোঁ কি কৰা নাই। লগৰ ছোৱালী দুজনী তাত গ'লোঁ, মোক মাতিছিলে, সেইকাৰণে মই গ'লোঁ। যাই বহুত ফূৰ্তি কৰিলোঁ, ভাল লাগিছে। আপোনালোককো ভাবিলোঁ যে ব্লগটো বনাই দিওঁ, সকলোৱে চাব বুলি আশা কৰিলোঁ। মোক মৰম দিব আপোনালোকে। আৰু এয়া ঈদগাহ ফিল্ডখন পাই গ'লে ঈদ মুবাৰক লিখা আছে। আৰু এতিয়া ঈদৰ ভিতৰলৈ যাই আছে, নামাজ পঢ়িবৰ কাৰণে যাই আছে মানুহবিলাকে। যিখিনি ঠাইত নামাজ পঢ়িব সেইখিনি ঠাইত মই আপোনালোকক দেখুৱাম। মানুহখিনি যাই আছে, গৈ পোৱা নাই, এতিয়া পাব অকণমান পিছতে। ইয়াৰ বেছি টাইম নাই, ঈদৰ নামাজ পঢ়িব। ঈদৰ নামাজ পঢ়িবৰ কাৰণে ইয়াতে ঈদৰ নামাজ পঢ়িব। ইয়াত বহি আছে মানুহবিলাকে। আৰু মই ইহঁতক দেখা পাই পেলাই ভিডিঅ' কৰি দিলোঁ। আৰু অকণমান ইয়াত দোকান আহিছে। ঈদৰ দিনাখনে ইয়াতে মেলা হয়, দোকান আহিছে বহুত। কিমান বিক্ৰী হৈছে কিমান বিক্ৰী হোৱা নাই সেয়া মই সুধিলোঁ। কৈছে হৈছে আৰু ইয়াতে মেলা হৈছে। মেলা দেখছে, দোকান আহিছে ইয়াত। আপোনালোকে নিশ্চয় দেখিছে এইবিলাক দোকান, সিফালেও আছে আৰু ইফালেও আছে, বহুত দোকান আহিছে। মই ৰেডি হৈলোঁ, লগৰ ছোৱালীৰ তাক যাম, দুজনী ছোৱালীৰ তাক যাম। মই অকণমান তামোল চুবাই আছোঁ। মই এযোৰা মেহেন্দি লৈ লৈছোঁ হাতত। কেনেকুৱা দেখা হৈছে জনাব আপোনালোকে। মোক ড্ৰেছটোত কেনেকুৱা লাগিছে অকণমান দেখুৱাই দিলোঁ আপোনালোকক। দেখিছেনে কেনেকুৱা দেখিছে মোক জনাবচোন। আৰু মই বাইকত আহিলোঁ, লগৰ ছোৱালীজনীৰ তাত আহি পেলাই মই পালোঁ সিহঁতৰ ঘৰ। এতিয়া মই ঘৰৰ ভিতৰত যাম। মোক পোলা আৰু মাংস দিছে, ব্ৰইলাৰৰ মাংস। চিকেন লেগ পিচ দিছে। আৰু পোলা মজা হৈছে, ভাল লাগিছে খাই। আৰু পোলা দিছে, চিকেন লেগ পিচ দিছে, ভাল লাগিছে খাই। আৰু এতিয়া মই আৰু এজনী লগৰ ছোৱালীৰ তাক যাম, তাইও মাতিছে। এতিয়া যাবৰ কাৰণে ৰেডি হৈলোঁ। মই আহি পালোঁ সিহঁতৰ তাত। এতিয়া মই সিহঁতৰ ঘৰলৈকে আহি পালোঁৱে। অকণমান আছে, সেইখিনি অকণমান মই ভিডিঅ' কৰি দি দিলোঁ, ভাবিলোঁ আপোনালোককো দেখুৱাওঁ। মই সিহঁতৰ ঘৰ আহি পালোঁ। আহি পাই 5 মিনিটমান বহিলোঁ আৰু পোলা খাবলৈ দি দিলে। চিকেন
এয়া হাতৰ চেলফি মুৰ্গী এটা আনিছিলে, সেইটোকে দি দিছে বনাই। আৰু এয়া ঈদৰ দিনাখন মানে কি গায়ক আহিছে, গান মাৰি আছে, ভাল লাগে আৰু ঈদৰ দিনাখনো ইয়াতে গায়ক আহিছে, গান মাৰি আছে। মই ভিতৰত যোৱা নাই, বাহিৰৰ পৰাই অকণমান কৰি দিলোঁ। আৰু এতিয়া মই গৈ আছোঁ, ঘৰলৈকে গৈ আছোঁ বাইকত বহি বহি। আৰু ভাবিলোঁ যে এতিয়া ইয়াতে অকণমান নামি দিওঁ, মানে ইয়াতে অকণমান নামি দিম, সেনেকৈ ভাবিলোঁ। যাই পালোঁ, এইবিলাক দেখিছেনে বজাৰ হৈছে ৰ'দ দিনাখন। ভাল লাগে এনেকৈ ফুৰিব আহিলে, লগৰ ছোৱালীবিলাক থাকিলে ন বহুত ভাল লাগে। এয়া মই আহিলোঁ, আহি ইয়াতে মই ৰখি দিলোঁ। আৰু এই ফুচকা মানে কি ফুচকাৰ দোকানখন যে আছে, সেইখন দোকান, মই সেইখন দোকানত মানে ফুচকা খাব যাম। ফুচকা খালোঁ এয়া, আৰু ঘৰ আহি পাই গ'লোঁ। মই এয়া লুক চেঞ্জ কৰি মই আপোনালোকক ভিডিঅ'টো আগবঢ়ালোঁ, কেনেকুৱা হৈছে।